সাংবাদিকৰ পৰা লেখকলৈ, বুদ্ধিজীৱীৰ পৰা ৰাজনীতিক সাংস্কৃতিক কৰ্মীলৈ সকলোৰে একেমুখে গৰিহণা সাংবাদিক গ্ৰেপ্তাৰৰ। সামাজিক মাধ্যমত সাংবাদিকৰ স্বতন্ত্ৰতাৰ পক্ষত সৰব সকলো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সাংবাদিক দিলৱা হুছেইনক গ্ৰেপ্তাৰ। আৰু কিয় কাৰণেনো গ্ৰেপ্তাৰ কৰিলে, গতিকে আজি দিলৱা হুছেইনে দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰা আৰু প্ৰশ্ন সোধাই ভুল হ'ল নেকি, গতিকে তেওঁক যে গ্ৰেপ্তাৰ কৰিলে বহুজনৰ বহুত মতামত আছে। আমাৰ অতনু ভূঞাও মতামত দাঙি ধৰিছে, দিব্লিনা ডেকায়ো মতামত দাঙি ধৰিছে। আপোনালোকক আজি সেইখিনিয়ে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই দিব। মোৰ চেনেলত যদি প্ৰথম চাইছে, মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। তেন্তে বলক আজি আমাৰ দিলৱা হুছেইনক গ্ৰেপ্তাৰ কৰা সকলো মতামত কেনেকুৱা কি ধৰণৰ, তেন্তে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুৰ্নীতি বিৰোধী বাতৰি পৰিৱেশন কৰিবলৈ যোৱা দি ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱা হুছেইন মজুমদাৰক মঙলবাৰে গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে। দিনৰ 1 বজাতে আটক কৰি নিশা 12 বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলৱা হুছেইন মজুমদাৰক। সম্পূৰ্ণ পৰিকল্পিতভাৱে আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰে সাংবাদিকগৰাকীৰ বিৰুদ্ধে, যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ প্ৰতিক্ৰিয়া। চৰকাৰক সমালোচনা কৰা দি ক্ৰছ কাৰেণ্টত কৰ্মৰত বাবেই দিলৱা হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল নেকি? মোৰ নেতৃত্বত কাম কৰা এগৰাকী প্ৰাক্তন সতীৰ্থ হিচাপে দিলৱা হুছেইন মজুমদাৰক মই ভালদৰে জানো যে নিজে অধিবক্তা হৈ তেওঁ SC/ST আইনৰ অধীনত গোচৰ ৰুজু হ'ব পৰাকৈ ভুল নকৰে। জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈৰ প্ৰতিক্ৰিয়া। সাংবাদিকৰ এটা মুখ্য কাম হ'ল প্ৰশ্ন সোধা। প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক জেললৈ নিক্ষেপ কৰিলে প্ৰমাণ হয় যে দেশ আৰু সমাজ সাংঘাতিকভাৱে অসুৰক্ষিত। সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাৰ প্ৰতিক্ৰিয়া। সাংবাদিক দিলৱা হুছেইনৰ মুক্তিৰ দাবী তুলিলোঁ। প্ৰশ্ন সোধাটো কিদৰে অপৰাধ হ'ব পাৰে, গৰিহণা দিছোঁ। বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁইৰ প্ৰতিক্ৰিয়া। ফেচিষ্ট শাসকৰ চৰিত্ৰ এনেকুৱাই। আমি বহুদিন ধৰি চিঞৰি আছোঁ, আজি দিলৱা হুছেইন, কাইলৈ আপুনি। জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামীৰ প্ৰতিক্ৰিয়া। ক্ষমতাক প্ৰশ্ন সোধাৰ অধিকাৰলৈ অহা ভাবুকিৰ ওচৰত সেৱ মানুহ কেনেকৈ? সাংবাদিক দিলৱা হুছেইন মজুমদাৰৰ চৰ্তহীন মুক্তিৰ দাবী জনালোঁ। কাৰ্টুনিষ্ট ৰঞ্জীৱ গগৈৰ প্ৰতিক্ৰিয়া। যি দেখিছোঁ ভুলক ভুল বুলি কোৱাটো আজিৰ যুগত ভুল, অপৰাধ। জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই লিখিছে, ইতিহাসে কয় মানুহ জিকিব। ইতিহাসৰ দুখন চৰকাৰে যি ভুল কৰি ক্ৰমাৎ গণবিচ্ছিন্ন হৈছিল, সেই ভুলৰ পুনৰাবৃত্তি হ'ল 24 বছৰৰ পাছত। বাকী সকলো সময়ৰ হাতত। আমি ভাৰতীয়সকলে আইন আদালতৰ অধীনত ন্যায় বিচাৰোঁ। দিলৱাৰে ন্যায় পাব বুলি দৃঢ় বিশ্বাস। বিশিষ্ট ছবি পৰিচালক অভিনেতা হিমাংশু প্ৰসাদ দাসৰো সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া। আজি দিলৱা হুছেইন, কাইলৈ কোন? আজি পলিটেকনিকৰ প্ৰফেচৰ, কাইলৈ কোন? প্ৰতিক্ৰিয়া প্ৰকাশ জনপ্ৰিয় গায়িকা দিব্লিনা ডেকাৰো। সামাজিক মাধ্যমত দিব্লিনা ডেকাই লিখিছে, শিক্ষকে শিক্ষকতা কৰে, চিকিৎসকে চিকিৎসা। আমি গান গোৱা, অভিনয় কৰা সকলে নিজৰ মাধ্যমত নিজৰ কাম কৰোঁ। কিন্তু এজন সাংবাদিকে সাংবাদিকতা কৰাৰ বাবেই তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বুলি বাতৰি যোগে জানিব পাৰিছোঁ। যদি সেয়াই হয়, আচৰিত হৈছোঁ। প্ৰশ্ন কৰাটো যদি অপৰাধ হয়, গণতন্ত্ৰই শাস্তি ভোগে। প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। অখিল গগৈয়ে লিখিছে, ক্ষমতাত মদমত্ৰ হৈ হিমন্ত বিশ্ব শৰ্মাই কৰ্তব্যৰত সাংবাদিকক গ্ৰেপ্তাৰ কৰি ঐতিহাসিক ভুল কৰিলে। দিলৱা হুছেইন মজুমদাৰক বিনা দোষত গ্ৰেপ্তাৰ কৰি তেওঁ স্বৈৰতান্ত্ৰিকতাৰ পৰিচয় দিলে। এই ঘটনা সমসাময়িক সময়ৰ বাকস্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত পোনপটীয়া আক্ৰমণৰূপে ইতিমধ্যে ৰাইজে মানি লৈছে। চৰকাৰৰ এই বেআইনী কামে প্ৰথমবাৰৰ বাবে অসমৰ সৎ কৰ্তব্যনিষ্ঠ সাংবাদিকতাৰে দেশ জাতি মাতিৰ সেৱা কৰিম বুলি ওলাই অহা ফিল্ডৰ সাংবাদিকসকলক ঐক্যবদ্ধ কৰিলে। বিজেপিৰ ফেচিষ্ট শাসনৰ বিৰুদ্ধে সংবাদ জগতৰ বৃহৎ অংশ এটা বহুদিন ধৰি অসন্তুষ্ট হৈ পৰিছিল যদিও বিভিন্ন কাৰণত প্ৰকাশ কৰিব পৰা নাছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিবাদমুখৰ কৰি তুলিলে সাংবাদিকসকলক। বহু সংবাদ মাধ্যমৰ মালিক বিজেপি চৰকাৰৰ বন্ধু হৈ পৰাৰ পাছতো, চৰকাৰখনৰ সকলোৰে প্ৰতি দমনমূলক আচৰণৰ পাছতো, সাংবাদিকৰ পৰা মালিকলৈকে বৃহৎ অংশ এটাক মনিব নোৱাৰা সূতাৰে বান্ধি ৰখাৰ পাছতো, কোনোৱে মাত মাতিব নোৱাৰা পৰিৱেশৰ মাজতো আজিৰ সাংবাদিকৰ আন্তৰিকতাপূৰ্ণ প্ৰতিবাদে প্ৰমাণ কৰিলে যে মানুহৰ এইখন দমনকাৰী চৰকাৰৰ বিৰুদ্ধে ভয় ভাগিল। এই গ্ৰেপ্তাৰ আৰু সৰ্বস্তৰৰ জনগণৰ চৰকাৰৰ এই স্বৈৰতান্ত্ৰিক কামৰ বিৰুদ্ধে
স্বতঃস্ফূৰ্ত জাগৰণে এই সময়ত সমাজলৈ বহু তাৎপৰ্যপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে। বৰ্ণবাদী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ য'তে ত'তে নিপীড়িত জাতি জনজাতিৰ ভিক্টিম কাৰ্ড খেলাৰ কূটনীতিও বুমেৰাং হৈ গ'ল। বিজেপি চৰকাৰে সততে প্ৰচাৰ কৰি থকা জাতীয় শত্ৰু মুছলমানৰ তত্ত্বও এই ক্ষেত্ৰত কাম নিদিলে। মুঠতে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিনা অপৰাধত গ্ৰেপ্তাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঐতিহাসিক ভুলৰূপে গণ্য হ'ব। এই ঘটনা সমসাময়িক ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য ঘটনাৰূপে ভৱিষ্যতত পৰিগণিত হ'ব। ই হ'ব ইতিহাস বদলোৱাৰ এক ইতিহাস। এনেদৰে সামাজিক মাধ্যমত আজি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সোচ্চাৰ হয় লেখক, বুদ্ধিজীৱী, ৰাজনীতিক, সাংবাদিক, শিল্পী সকলো। অৱশেষত আৰক্ষীয়ে উপযুক্ত তথ্য প্ৰমাণৰ দাখিলৰ অভাৱত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে দিলৱাৰ হুছেইন মজুমদাৰৰ। এয়া গণতন্ত্ৰৰ জয়, সাংবাদিকৰ জয় বুলি আদালত চৌহদৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দিলৱাৰ হুছেইন মজুমদাৰে। হয়, ইয়াৰ গণতন্ত্ৰৰ জয়, সংবাদ প্ৰতিষ্ঠানৰ জয়, সকলো সাংবাদিকৰ জয়। দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকসকলৰ যুঁজ অব্যাহত থাকিব। জয় আই অসম, জয় সাংবাদিকসকল, জয় আই অসম। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।